আজি আমি শ্বুটিং কৰিবলৈ আহিছোঁ বাক্তা গাঁৱত। এয়া শ্বুটিং চলি আছে, শ্বৰ্ট লৈ আছে নাৱৰ ৰাজ বন্দনা তপন নাৱত শ্বুটিং কৰি আছে। কৰি আছে আমাৰ মনোৰঞ্জন বিকাশে দুআষাৰ কৈ দিব, আমাক সহযোগ কৰি আছে আমাৰ শ্বুটিঙত। বিকাশ কামত লাগি আছে, কি ব্যস্ত হৈ আছে এতিয়া। বেগ নহয় মনোৰঞ্জনে দুআষাৰ কৈ দিব কিবা। সেইটো তাৰ বেগে না। হাই গাইজ, নতুন ভিডিঅ' আহি আছে বিহু গান কভাৰ এবাৰ। চ' আপোনালোকে আদৰি ল'ব বুলি আশা ৰাখিল। হেমন্ত দা বন্দনা বা বহুত কষ্ট কৰি আছে, নাৱৰ শ্বট লৈ আছোঁ। চ' আশা কৰোঁ আপোনালোকে আঁকোৱালি ল'ব আৰু FS আছাম চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, লগতে এইটো চেনেল ছাবস্ক্ৰাইব কৰি ৰাখি থৈ দিব। আমাৰ ছাৰ হাই কি ক'ম আৰু, আজি আমি এয়া নদী পাৰত শ্বুটিং কৰিবলৈ আহিছোঁ। বিহুৰীয়া গান চালি চালে ভাল পাম আৰু এতিয়া ধীরে ধীরে ধিমিকি জলে শেৱালি যেন পদালি চাব খুজিও নেদেখো মই কোতে বাচাও লগৰ তুমি ধীৰে ধীৰে হেৰাই যায় আবেলিৰে ৰদাৰি। আমাৰ শ্বুটিং চলি আছে, অলপ ভাগৰুৱা হৈছে আমাৰ ঘূৰি আছে ধুনীয়া। আমি আছোঁ এতিয়া পাৰত বাক্তা গাঁৱত। ধুনীয়া পৰিৱেশ, গৈ আছোঁ আমাৰ নিতু ভাই পাহৰি যাওঁ মুচি মুচি আহি আছে আমাৰ ইয়াত তোমাক মনত পৰাম। সুন্দৰ মনোমোহা পৰিৱেশ। এক সুন্দৰ পৰিৱেশত আছো দেই। আমি এতিয়া বালিচৰত আছো, নদীৰ পাৰত ধুনীয়া পৰিৱেশ। পৰিৱেশ আছে আমাৰ জাবুনৰ আঁৰত, জাবুনৰ আঁৰত আছে ধুনীয়া পৰিৱেশ। এক সুন্দৰ সুন্দৰ ভাল লাগিছে, ভাল লাগিছে শ্বুটিং কৰি ভাল লাগিছে। আজি আমাৰ জোতা হাতত লৈছে, বঢ়িয়া ধুনীয়া এক মনোমোহা দৃশ্য, সুন্দৰ পৰিৱেশ। বালিচৰত সোমাই গৈছো মই, নদী এক সুন্দৰ ধুনীয়া পানী, ধুনীয়া দৃশ্য, এক বিৰল মনোমোহা ৰূপ। এয়া কৰোণা ভাইৰাছৰ টাইমত প্ৰকৃতিয়ে ৰূপ সলাই গৈছে, পুৰা ধুনীয়া লগাইছে। এয়া অসম ভূমি সুন্দৰ পঞ্চতীৰ্থ বুলি য'ত অসমৰ ৰাইজে জানে। এক মনোমোহা দৃশ্য, সুন্দৰ পৰিৱেশ। এয়া আছো ধুনীয়া ধুনীয়া